Hey everyone, Assalamu alaikum. কি খবৰ আপোনালোকৰ? বহুত দিনৰ মূৰত আপোনালোকক পুনৰ এবাৰ লগ পাইছো। ৰেডি হৈ মেলি ক'ত গৈ আছো ভাবিছে চাগে। আজি মোৰ মেকআপৰ এক্সাম আছে। ইমান দিনে যে মেকআপৰ কোৰ্সটো কৰিলো, তাৰে আজি ফাইনেল এক্সাম আছে। এইফালে মোৰ মডেল হয়। সকলোৱে আহিলে আৰু তাৰ পিছতে ময়ো আহি পালোহি। মডেল কিজনীও আহি ৰেডি হৈ আছিলে। আহিয়ে আমি কামখিনি আৰম্ভ কৰি দিলো। শাহিন বাই আৰু মই আজি মেকআপৰ এক্সাম দিছো। আমাৰ লগত যে ইয়াসমিনে শিকিছিলে, তাই আজি নিজৰ পাৰ্সোনেল প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলে। তাই এক্সামটো বেলেগকে পাতি একেলগে আমাক চাৰ্টিফিকেট দিব। আৰু মই আজি এটা বেংগলী লুক দিছো আৰু শাহিন বাই দিছে আছামিজ লুক। আমি মডেল কিজনীক দিয়া লুক কেইটা কেনেকুৱা লাগিছে আপোনালোকে কিন্তু জনাবলৈ নাপাহৰিব। মাজে মাজে বৰ টেনচনত পৰি গৈছিলো, কেনেদৰে কৰিম আৰু কিদৰে কৰিম, কিন্তু তেনেকুৱা একো নহলে বহুত ভালদৰে কৰিব পাৰিলো। দুগৰাকী মডেল ৰেডি কৰাৰ পিছতে আমি ফটোশ্বুট কৰাবলৈ ৰুদ্ৰসিংহৰ ফালে লৈ গৈছো। তাত লোকেশ্যনটো বিৰাট ধুনীয়া, সেইকাৰণে আমি ভাবিলো যে সেইফালে ফটোশ্বুটটো কৰালে ভাল হ'ব আৰু তালৈকে আমি গৈ আছো। মই যিদৰে ভাবি আছিলো যেনেকুৱা ধৰণৰ লুক দিম বুলি আৰু তেনেকুৱা ধৰণৰে মই লুক দিব পাৰিলো, সেইবাবে মোৰ নিজৰে বহুত বেছি ভাল লাগিছে। তাৰ পিছতে আমি লোকেশ্যনো আহি পাই গলো। সেইফালে ছাৰহেঁতিও আহি পাই গ'ল। কিছুমান সপোন পুৰা হলে মানুহৰ যেনেকুৱা এটা ভাল লাগে, সেই হিচাপত চাবলৈ গ'লে আজি মোৰ সিমানখিনি ভাল লাগিছে। জীৱনৰ কিছুমান প্ৰব্লেম চলি থকাৰ মাজত ইমান সৰু সৰু সুখে বহুত ফূৰ্তি কৰিব পাৰে মানুহক। আজি আমাৰ ফটোগ্ৰাফাৰ এখেতৰ নামটো হৈছে বেদব্ৰত। হাজাৰটা অশান্তিৰ পিছতো সুখ বিচাৰি লোৱা জনীয়ে হৈছে মই। কেনেকুৱা লাগিছে? বহুত বেছি ভাল লাগিছে, মানে মেকআপ, জুৱেলাৰী, ড্ৰেছ সব মানে একদম পাৰফেক্ট। আপোনালোকে পাবাক কণ্টেক্ট কৰিব পাৰিব। বহুত ধুনীয়া মেকআপ কৰিছে আৰু মই হেপী বনাই। থেংক ইউ ছাৰ। অকণ হেৰি কৰি দিয়া। বহুত ধুনীয়া লাগিছে, মানে মোৰ নিজৰে ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে মই নাজানো। এই আমাৰ ৰিম ছাৰ একদম বহুত 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 বেছি ফেভৰেট। এই আমাৰ শাহিন বাই, এই ৰাহুল আৰু এইফালে শাহিন বাই মডেল, শাহিন বাই ফটোগ্ৰাফাৰজনক উলিয়াই দিয়া ব্লগ। আৰু এইফালে হৈছে আমাৰ ফটোগ্ৰাফাৰ। বহুত 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 ধুনীয়া ফটো মাৰে। আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, মই নাম্বাৰ আৰু নাম দি দিম। আৰু এজনী হৈছে আমাৰ চুনচুনি দেই। শাহিন বাই মডেলজনী এবাৰ ভালকে দেখাই দিছো দেই। এইফালে হোৱা এয়া শাহিন বাই মডেল, বহুত ধুনীয়া। এইও আৰু কোনোবাই ফটোশ্বুট যদি কৰা তেনেহ'লে এই কণ্টেক্ট কৰিব পাৰিব। আমাৰ সকলোৱে ধেমালি আৰু চুপতিবোৰ শেষ হোৱা নাই, কিন্তু সেয়াও আপোনালোকক দেখাই দিছো। এইফালে ময়ো অলপ ফটো তুলি লৈছো আৰু ছাৰৰ লগতে আমাৰ গ্ৰুপটো ফটো তুলি ললো। খৰা পাতে পাতে আজি সুৰিছে জনমনে ফাগুনীৰ ভাষা। সোণালী সোণালী মোৰ আশাবোৰে। দুইগৰাকীকে ভালদৰে আপোনালোকক দেখাই দিম। প্ৰত্যেকটো সৰু ডাঙৰ ভুল শুধৰাই এজনী আজি প্ৰফেচনেল মেকআপ আৰ্টিষ্ট হিচাপে নিজকে পৰিচয় দিব পাৰিম একমাত্ৰ আমাৰ ছাৰৰ বাবে। তেওঁ সঁচাকৈ বিৰাট ধুনীয়াকৈ শিকায় আৰু আপোনালোকে যোনে যোনে বিচাৰে তেওঁৰ ওচৰত শিকিব পাৰিব। জিৰ'ৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ, বহুত ভালকৈ শিকিব পাৰিলোঁ। আৰু মোৰ মডেলজনী ভিডিঅ' কল কৰি ঘৰৰ মানুহক দেখাইছে আৰু চবেই কৈছে ভাল লাগিছে বুলি। মোৰ মনটো এনেই বহুত বেছি ভাল লাগি গৈছেগে। আৰু আমি আহিলোঁ মডেলৰ কাপোৰ সলাই মেলি, আৰু আজি এতিয়া আমি ঘৰ যাব লৈছোঁ। এইখিনিতে কওঁ, শাহিন বাই বুলি যে কৈ আছোঁ, তেওঁ মানে মোৰ জীৱনৰ বহুত বেছি প্ৰিয় সদস্য হয়। আৰু আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো। ছেকেণ্ড পাৰ্ট অতি সোনকালে আহি আছে। ইয়াৰ পিছতে মই ক'ত গ'লোঁ, কি কৰিলোঁ আৰু ক'ত থাকিলোঁ সকলোখিনি দেখাম। আপোনালোকে কিন্তু চাবলৈ নাপাহৰিব। বহুত বেছি মৰম দিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ বাই।